এয়া দেখিছেনে বতৰৰ ফল আম আৰু এয়া লগতে দিবলৈ পদিনা আৰু আম একেলগে খাই ভাল লাগে। আপোনালোক সকলোৱে চাগে খাই পাইছে আৰু যোনে খোৱা নাই খাবচোন। পদিনাৰ লগত আমৰ লগত পদিনা মানে খাই খুবেই ভাল লাগে। এয়া আমৰ বাকলিটো ধুনীয়াকৈ গুচাই লৈছোঁ। বাকলিটো অলপ ভালছে গুচাব, কাৰণ এতিয়া আমটো খাব হোৱা নাছিলে, আমটো বহুত সৰু আৰু আঠা লাগি থকাৰ কাৰণে এতিয়া আমটো ধুই ল'ম। গুচাই হৈ গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ আমটো পানীত ধুই লৈছোঁ। আপোনালোকেও বৰ ধুনীয়াকৈ ধুই ল'ব দেই, নহ'লে আমৰ পৰা ওলোৱা আঠাটোৱে বহুত অপকাৰ কৰিব পাৰে। ধুই হৈ গ'ল, পদিনাকেইটাও ধুই লৈছোঁ। এয়া দেখিছেনে হৈ গ'ল ধুই। আৰু এয়া এইজনী মোক অকণমান উলিয়াই দিবলৈ ক'লোঁ, উলিয়াই দিলে ইজনী এতিয়া আমটো মানে ফালি আগত গুটিটো এৰুৱাই লৈছোঁ, কাৰণ কুমলীয়া হৈ আছে যে, নহ'লে গুটিটো গুচি গ'লে তিতা লাগে। মই পিচ খাই ল'লোঁ, দেখিছে নহয়, আমৰ লোভ সামৰিব নোৱাৰোঁ মানে। আৰু এয়া ধুনীয়াকৈ ৰুকি লৈছোঁ, দেখিছে ইমান ধুনীয়াকৈ ৰুকিলোঁ। এয়া আপোনালোকে ৰুকি খাই ভাল পায় নে কাটি খাই ভাল পায় জনাব দেই। মই কিন্তু ৰুকিহে বেছিকৈ খাই ভাল পাওঁ। এতিয়া পদিনাখিনি মিহিকৈ ওপৰত কাটি দিছোঁ। ওপৰতে নিমখ ছটিয়াই দিছে, পাইছিলোঁ নাই মই নহয় যেনিবা। এয়া দিছে ভোট জলকীয়াটো এডোখৰ বেয়া এডোখৰ ভাল, তাকে ভালডোখৰ দিছোঁ আৰু নিমখ অলপ লৈ তাত পূৰা সানি দিছোঁ, মানে তেতিয়া জলকীয়াৰ জালটো বেছি ওলায়। আৰু এয়া আমটো সানি লৈছোঁ ধুনীয়াকৈ, দেখিছে নহয় জলকীয়াৰ লগত। এয়া অকণমান খাই চাইছোঁ দেই, বহুত ধুনীয়া হৈছিলে খাবলৈ মানে।